আমি সকলোৱে জানো বড়োলেণ্ডত এসময়ত তেজৰ ফাকুৱা খেলা হৈছিল আৰু বড়োলেণ্ডৰ চলি থকা ঘটনা প্ৰভাৱে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰকো প্ৰভাৱিত কৰিছিল। এসময়ত বড়োলেণ্ড আৰু উত্তৰ অসমত হোৱা সংঘৰ্ষত আদিবাসী, গোৰ্খা, অসমীয়া লোকসকলে নিজৰ জীৱন বলিদান দিবলগীয়া হৈছিল। আৰু ঠিক তেনেদৰে বহুতো বড়ো মাতৃৰ বুকু সুদা হৈছিল। 2014 চনত ঘটা ঘটনাবোৰ এতিয়াও যেন আমাৰ মানসপটত সজীৱ হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা বড়ো সমস্যা সমাধানৰ এক আন্তৰিক প্ৰচেষ্টা আৰম্ভ হৈছিল। 2021 চনৰ পিছত বড়ো চুক্তি সম্পাদন হৈছিলে 2020 চনত আৰু আমাৰ নিৰন্তৰ প্ৰচেষ্টাত আজি বড়োলেণ্ড শান্তিৰ এক অমিয়া দ্বীপলৈ পৰিণত হৈছে। বহু বছৰ অসমত মন্ত্ৰী আৰু বিধায়ক হৈ আছিলোঁ। বড়োলেণ্ডত আমি যেতিয়াই গৈছিলোঁ মৃত শৰীৰ গন্তি কৰিবলৈ গৈছিলোঁ। কাৰোবাক হস্পিটালত বা কোনোবা মৃতক পৰিয়ালৰ ঘৰলৈ সমবেদনা, এই ধৰণেই প্ৰায় 15 বছৰ মই নিজ চকুৰে মৰ্মান্তিক ঘটনাবোৰ দেখা পাইছিলোঁ। আজি বড়োলেণ্ডত গ'লে মানুহে মাটিৰ কথা কয়, বড়োলেণ্ডত গ'লে মানুহে ৰাস্তাৰ কথা কয়, বড়োলেণ্ডত গ'লে মানুহে উন্নয়নৰ কথা কয়। আমি কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ সেয়া পৃথক কথা। এসময়ত মানুহে জীৱন ভিক্ষা কৰিছিল। তে আমাৰ জীৱনটো বচাই দিয়ক, ইয়াত পুলিচ পিকেট দিয়ক, ইয়াত আৰ্মিক লৈ আহক, আমাৰ জীৱনটো বচাওক। আজি বড়োলেণ্ডত মানুহৰ জীয়াই থকাৰ আৰ্তনাদ আমি শুনিবলৈ নাপাওঁ। আজি বড়োলেণ্ডত মই বিশ্বাস কৰোঁ বড়োলেণ্ড সদায় শান্তিৰ অমিয়া দ্বীপ হৈ থাকক। বড়োলেণ্ড শান্তিৰ অমিয়া দ্বীপ হৈ থাকক, তাক আমি কামনা কৰিম।